নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ গাঁও আমাৰ আঁচনি সম্পৰ্কত। আমাৰ অসমীয়াত এষাৰি আপ্তবাক্য আছে যে দেশ চাই ভেষ, ৰজা চাই প্ৰজা। গণতান্ত্ৰিক দেশ এখনত চৰকাৰ গঠন কৰা হয় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে। আৰু আমি সকলোৱে জানো যে ৰাইজে যাক ৰজা পাতিব খোজে তেওঁৱেই ৰজা হয়। এতিয়া ৰাইজে কেনেকৈ ৰজা পাতিব, অৰ্থাৎ কেনেকুৱা ধৰণৰ এখন চৰকাৰ গঠন কৰিব, সেইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেই ৰাইজে পতা চৰকাৰখনে যিবিলাক আঁচনি প্ৰস্তুত কৰে, সেই আঁচনিবিলাকো তেতিয়াহে সফল হয় যেতিয়া সেই আঁচনিসমূহৰ বিষয়ে সবিশেষ জনসাধাৰণে জানে। অৰ্থাৎ জনসাধাৰণে যদি আঁচনিসমূহৰ ওপৰত সম্পূৰ্ণকৈ নাজানে বা জনসাধাৰণে যদি সেই আঁচনিসমূহৰ খবৰ নাৰাখে, তেতিয়াহ'লে চৰকাৰে কাম কৰা নাই বুলি চৰকাৰক সমালোচনা কৰি থকাৰ অধিকাৰো আচলতে জনসাধাৰণৰ নাই। যিহেতু চৰকাৰে আঁচনি এখন প্ৰস্তুত কৰিব পাৰে আৰু সেই আঁচনিখন প্ৰয়োগ কৰিবৰ বাবে নিৰ্দিষ্ট স্থানত তেওঁলোকে সেইখিনি দিব পাৰে, কিন্তু কাৰ্যক্ষেত্ৰত আঁচনিখন প্ৰয়োগ হৈছেনে নাই, আঁচনিখনৰ কামসমূহ কেনেদৰে কৰিছে, সেই কথাটো কিন্তু চোৱা চিতা কৰাৰ ক্ষেত্ৰত ৰাইজো সচেতন হ'ব লাগিব। বিশেষকৈ গাঁও পঞ্চায়তত গ্ৰহণ কৰা আঁচনিসমূহৰ ক্ষেত্ৰত আমি বেছি সচেতন হ'ব লাগিব। যিহেতু গাঁও পঞ্চায়ত হৈছে আমাৰ লোকেল গভৰ্ণমেণ্ট, গতিকে লোকেল গভৰ্ণমেণ্টৰ কামবিলাকৰ ওপৰত আমি সাধাৰণ ৰাইজে চকু ৰাখিবই লাগিব। এতিয়া এখন পঞ্চায়ত পৰ্যায়ত গাঁও পঞ্চায়ত উন্নয়নৰ পৰিকল্পনা কেনেকৈ প্ৰস্তুত কৰা হয় বা চৰকাৰে গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বাবে কেনেধৰণৰ আঁচনি প্ৰস্তুত কৰিছে, সেই সম্পৰ্কে আজি আমি আলোচনা কৰিব খুজিছোঁ। আপুনি যদি এজন সচেতন নাগৰিক, আপুনি যদি আপোনাৰ অঞ্চলটোৰ উন্নতি হোৱাটো বিচাৰে, আপোনাৰ যদি গ্ৰাম পঞ্চায়তটো বিশেষভাৱে আমাৰ ৰাজ্যখনৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হোৱাটো বিচাৰে আৰু গাঁও পঞ্চায়ত লেভেলত আপোনাৰ যিখিনি ওচৰ চুবুৰীয়া মানুহ আছে তেখেতসকলৰ উন্নতি বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। নিশ্চয় আপোনালোকে বহুত কথাই জানিব পাৰিব। এতিয়া চাওক, আমি সকলোৱে জানো যে গাঁও পঞ্চায়ত লেভেলত গ্ৰহণ কৰা সকলোতকৈ ডাঙৰ আৰু সৰ্ববৃহৎ আঁচনিখনেই হ'ল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি, যিখন আঁচনিৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণক 100 দিনৰ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা হয়। এতিয়া এই আঁচনিখনৰ অধীনতে পঞ্চায়ত লেভেলত বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰা হয়। যিহেতু এতিয়া আমাৰ গাঁও আমাৰ আঁচনি, ইয়াৰ মূল আঁচনিখন হ'ল MGNৰেগা, অৰ্থাৎ মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি। এইখনৰ অধীনত এতিয়া আমি কেনেকুৱা ধৰণৰ আঁচনি প্ৰস্তুত কৰিব পাৰোঁ? কিছুমান আঁচনি আছে ৰাজহুৱাভাৱে প্ৰস্তুত কৰিব পাৰি, কিছুমান আছে ব্যক্তিগতভাৱে প্ৰস্তুত কৰিব পাৰি। ব্যক্তিগতভাৱে মানে নিৰ্দিষ্ট ব্যক্তিৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা আঁচনিৰ কথা কোৱা হৈছে। এতিয়া চাওঁ, ৰাইজে ল'ব পৰা এনেকুৱা ধৰণৰ ৰাজহুৱা সম্পদ সৃষ্টিৰ বিভিন্ন আঁচনি কি কৰিব পাৰে, গ্ৰহণ কৰিব পাৰে। এতিয়া তেনেকুৱা ধৰণৰ প্ৰথম আঁচনিখনেই হ'ল পানীৰ অভাৱ দূৰ কৰিবলৈ জলসেচ উন্নয়নৰ প্ৰকল্প চিনাক্তকৰণ কৰিব পাৰে। এতিয়া এই কামখিনি আপোনালোকে আপোনালোকৰ গাঁও অঞ্চলত যেতিয়া সভা হয়, গাঁও সভা হয়, সেই গাঁও সভাতেই বহি পেলাই সকলোৱে কি হয়, পঞ্চায়তৰ যিসকল সদস্য আছে, সভাপতি আছে, সম্পাদক আছে বা ব্লক পৰ্যায়ৰ যিসকল ব্যক্তি আছে বা আপোনালোকৰ যিসকল গাঁৱৰ মুৰব্বী আছে, তাৰ লগতে আপোনালোকৰ HSG আছে, এই সকলো গোট খাই গাঁও সভাত আচলতে এই আঁচনিখিনি প্ৰস্তুত কৰি ল'ব লাগে। অৰ্থাৎ কোনটো অঞ্চলত কি কি আঁচনিৰ প্ৰয়োজন সেইটো তালিকা কৰি নিশ্চিত কৰি ল'ব লাগে। এতিয়া প্ৰথম আপোনালোকে তেনেকুৱা ধৰণৰ পানীৰ অভাৱ দূৰ কৰিবৰ বাবে জলসেচ উন্নয়নৰ প্ৰকল্প চিনাক্তকৰণ কৰিব পাৰে। তাৰপিছত পানী সংৰক্ষণ কৰা আঁচনি, যেনে পুখুৰী নিৰ্মাণ, খেতিত পানী যোগান কৰিবলৈ জলসিঞ্চন আঁচনিৰ লগতে গাঁৱৰ বিল পুখুৰীসমূহ জল সংৰক্ষণৰ বাবে পৰিষ্কাৰকৰণ, এই কামখিনিও আপোনালোকে তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনাত আপোনালোকে এইখিনি ভৰাব পাৰে। তাৰপিছত চাওক, গাঁওখনত গছপুলি ৰোপণৰ আঁচনি প্ৰস্তুত কৰিব পাৰে, যেনেকৈ পথৰ দাঁতিত, পুখুৰী বিলৰ পাৰত, নদীৰ কাষত, জলসিঞ্চনৰ নলাৰ দুয়ো কাষে, স্কুল আৰু অংগনবাদী কেন্দ্ৰত বা চৰকাৰী কাৰ্যালয়, বনাঞ্চলসমূহত কি কৰিব পাৰে, গছপুলি ৰোপণ আপোনালোকে কৰিব পাৰে। তাৰপিছত খেতি উপযোগী কৰিবলৈ ভূমি উন্নয়নৰ আঁচনি প্ৰস্তুত কৰিব পাৰে। পানী জমা হৈ থকা অঞ্চলৰ পৰা নিষ্কাশনৰ কেনেকৈ ব্যৱস্থা কৰিব, নলা কেনেকৈ নিৰ্মাণ কৰিব, সেই ক্ষেত্ৰতো আপোনালোকে আঁচনি প্ৰস্তুত কৰিব পাৰে। খেতিৰ মাটি বানপানী গৰাখহনীয়াৰ পৰা কেনেকৈ ৰক্ষা কৰিব, সেই সম্পৰ্কত আঁচনি প্ৰস্তুত কৰিব পাৰে।
গাঁওখনৰ বসতি স্থান খেতি মাটি বানপানীৰ পৰা ৰক্ষণাবেক্ষণৰ বাবে কি আঁচনি প্ৰস্তুত কৰিব বা কেনেকৈ কৰিব সেই সম্পৰ্কত আঁচনি আপোনালোকে বনাব পাৰে। তীব্ৰ গতিৰে বৈ অহা পানী বোৱাই নিবলৈ নিষ্কাশন নলা নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰিব পাৰে। ইয়াৰ লগতে দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ বাবে সম্পদ সৃষ্টিৰ আঁচনি প্ৰস্তুত কৰিব পাৰিব। খেতি উপযোগী কৰিবলৈ ভূমি উন্নয়নৰ আঁচনি, খেতিত পানী যোগান ধৰিবলৈ জলসিঞ্চনৰ আঁচনি যেনে কুঁৱা পুখুৰী আদি, উদ্যান শস্য ৰেচম ৰবৰ বাঁহ খেতিৰ লগতে উপাৰ্জনৰ নিমিত্তে অন্যান্য গছপুলি ৰোপণৰ লগতে জৈৱিক সাৰ উৎপাদনৰ আঁচনি প্ৰস্তুত কৰিব পাৰে। ব্যক্তিগত পতিত মাটি খেতিৰ উপযোগীকৰণ, এইখন এখন বহুত গুৰুত্বপূৰ্ণ আঁচনি হয়, যিহেতু আমি সকলোৱে দেখিছোঁ যে অসমত বিশেষকৈ ছমাহে খেতি কৰা হয় প্ৰায়বোৰ অঞ্চলত। গতিকে এই ছমাহ খেতি নকৰি বছৰজোৰা খেতি কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো কেনেকৈ কৰিব পৰা যায়, অৰ্থাৎ যিবিলাক মাটি পতিত হৈ থাকে সেই পতিত মাটিত কেনেকৈ খেতি কৰিব পৰা যায় বা খেতিৰ উপযোগী কৰিব পৰা যায় সেই ক্ষেত্ৰতো আঁচনি প্ৰস্তুত কৰিব পাৰে। দ্বিতীয়তে আহিলে মৎস্য পালন আৰু পোনা উৎপাদনৰ বাবে পুখুৰী খনন, সেই ক্ষেত্ৰতো আঁচনি প্ৰস্তুত কৰিব পাৰে। অৰ্থাৎ এনেকুৱা হ'ব লাগে যে কৃষি উৎপাদনৰ লগত জড়িত ৰাজহুৱা আৰু ব্যক্তিগতভাৱে লোৱা আঁচনিসমূহ আচলতে এখন পঞ্চায়তে যুগুত কৰা বাৰ্ষিক যিখন পৰিকল্পনা সেই পৰিকল্পনাৰ 65% আচলতে এই আঁচনি কি হৈছে তাত থাকিব লাগে। গতিকে আঁচনিসমূহ যদি আপোনালোকে তেনেকৈ গাঁও সভাত নিৰ্দিষ্ট কৰি লয় নিশ্চয় অঞ্চলটোৰ উন্নয়ন হ'ব। আৰু ৰাজহুৱা ক্ষেত্ৰত কি হয়, ৰাইজে ল'ব পৰা আৰু অন্যান্য আঁচনি আছে, সেইখিনি আপোনালোকে চাওক। অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিব পাৰে। বিদ্যালয়সমূহত শৌচাগাৰৰ ব্যৱস্থাৰ লগতে মধ্যাহ্ন ভোজনৰ বাবে ৰান্ধনীশাল, বাউণ্ডেৰী ৱাল নিৰ্মাণ, অংগনবাদী কেন্দ্ৰত শিশু আৰু মহিলাৰ উপযোগী শৌচালয় নিৰ্মাণ, প্ৰত্যেকখন গাঁৱতে একোখনকৈ খেলপথাৰ নিৰ্মাণ আৰু উন্নীতকৰণ, গাঁৱৰ বজাৰ গৃহ নিৰ্মাণ আৰু উন্নীতকৰণ, শ্মশান আৰু কবৰস্থানৰ উন্নয়ন, বতৰৰ সকলো সময়তে উপযোগী সংযোগী ৰাস্তা নিৰ্মাণ, গাঁৱৰ চুবুৰীৰ মাজেৰে পকী ৰাস্তা আৰু নলা নিৰ্মাণ, পানী বৈ যাব পৰাকৈ কালভাৰ্ট নিৰ্মাণ, এইখিনি ৰাজহুৱাভাৱে আপোনালোকে আঁচনি প্ৰস্তুত কৰিব পাৰে। এইখিনি ৰাজহুৱা আঁচনি। তেনেকৈ ব্যক্তিগত ক্ষেত্ৰতো ৰাইজে ল'ব পৰা কিছুমান আঁচনি আছে, চাওক। গৰু ছাগলী হাঁহ কুকুৰা গাহৰি আদি পালনৰ বাবে গঁৰাল নিৰ্মাণ। আকৌ আত্মসহায়ক গোটবোৰে ল'ব পৰা আঁচনিসমূহ কি কি? বিভিন্ন জীৱিকাৰ কাৰ্যাৱলী চলাবৰ বাবে টিনৰ চালি নিৰ্মাণ, জৈৱিক সাৰ উৎপাদন, কৃষি উৎপাদিত সামগ্ৰী ৰাখিবৰ বাবে পকী ভঁৰাল নিৰ্মাণ, এইখিনি সম্পৰ্কতো কি কৰিব পাৰে আঁচনি প্ৰস্তুত কৰিব পাৰে। এইখিনিয়ে হ'ল আমাৰ গাঁও আমাৰ আঁচনিৰ অন্তৰ্গত আঁচনি। এই আঁচনিসমূহ যেতিয়া ৰূপায়ণ কৰা হয় তেতিয়া আঁচনিসমূহত কাম কৰিবৰ বাবে যিসকল শ্ৰমিকৰ প্ৰয়োজন সেই শ্ৰমিকসকলো কিন্তু মনত ৰাখিব MGNৰেগাৰ আণ্ডাৰত কাম কৰা শ্ৰমিকসকলহে। গতিকে এই আঁচনিসমূহৰ সফল ৰূপায়ণে আমাৰ অঞ্চলটোত বিশেষভাৱে নিয়োগৰ সুবিধাৰো সৃষ্টি কৰিব, লগতে উন্নয়নো সম্ভৱ কৰি তুলিব। গতিকে আপোনালোকৰ দায়িত্ব হ'ল আপোনালোকৰ গাঁও পঞ্চায়ত লেভেলত এই আঁচনিসমূহ পঞ্চায়ত উন্নয়নৰ পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিছে নে নাই সেই সম্পৰ্কে নিশ্চিত হোৱা। যদি কৰা নাই তেতিয়াহ'লে আপোনালোক গাঁও সভালৈ যাওক আৰু গাঁও সভাত এই বিভিন্ন ধৰণৰ আঁচনিসমূহৰ প্ৰস্তাৱ উত্থাপন কৰক আৰু এই প্ৰস্তাৱসমূহ যাতে কাৰ্যকৰী হয় তাৰ বাবেও আপোনালোকে চকু ৰাখক। গতিকে আহক আমি সকলো গাঁও সভালৈ যাওঁ আৰু আমাৰ নিজৰ যিটো অঞ্চল সেই অঞ্চলটোৰ উন্নয়ন সম্ভৱ কৰি তোলোঁ। যিহেতু চৰকাৰে আমাক সকলো দিছে, মাত্ৰ সেই কামখিনি সফল ৰূপায়ণ কৰাত আমিও গুৰুত্ব দিয়া উচিত। আজিলৈ ধন্যবাদ।